নামটো ক মহাভাৰতীপুৰ ইউটিউব চেনেলে আপোনালোকক স্বাগতম জনাইছোঁ। আজি আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আজি ভিডিঅ'টো হৈছে আমি মহাভৈৰৱ মন্দিৰত যাম তেজপুৰ। ভিডিঅ'টো চাই মই ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ দেখা সম্পূৰ্ণকৈ চাই দিম। কি বনাব চাটনি পালেং শাক এয়া কি কৰবা ঘৰৰে পালেং শাক কি কৰবা এইটো মই এতিয়া তাৰ চাটনি বনাম। কি চাটনি বনাবা কিহৰ লগত চাটনি দালিৰ যি আছে দালিৰ লগত জলকীয়া দি কিনে নহৰু আদা দি পুৰা টেষ্টিকে বনাব এটা চাটনি খাই এনেকুৱা টেষ্টি লাগে। অ বিন্দু ৰ'দ পৰি আছে অলপ ৰ'দ পৰছো ৰবা আজি ভিডিঅ'টো আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ক'ত যাবা কৈ দিয়া মহাভাৰত তেজপুৰ মানক ক'ত যাবা মহাভাৰত তেজপুৰ তুমি ক'ত যাবা মহাভাৰতীপুৰ যাবা ফুৰবা মহাভৈৰৱ মন্দিৰত মহাভাৰত মন্দিৰ ক'ত আছে তেজপুৰ তেজপুৰ আইডছ ফটো উঠাত ব্যস্ত জেঠা যাব মন্দিৰত নাযায় হাসি কাশিয়া হি সুসুয়ানা নাসালে তুমি সাবনা এয়া মন্দিৰৰ মানুহ যাবলৈ ৰেডি হ'লোঁ আমি। এয়া বাইদেউ ক'ত যাবা বিন্দু মহাভাৰত মন্দিৰলৈ যাব গুণু ক'ত যাবা মহাভাৰত মন্দিৰ গুণু ক'ত যাব ক'ত যাবা মন্দিৰ তেজপুৰ মন্দিৰ তেজপুৰলৈ আমি যাম ল'ৰা ছোৱালী সেয়া গাড়ী আমাৰ গাড়ী বুৱাৰী মীনাক্ষী ভিডিঅ'টো আৰম্ভ পানীও লৈছা নেকি জেঠিমাক নেনিলো আমি এইটো থৈ গেলো উঠিছে অ গুণু গুণু ক'ত বহিবা তুমি তুমি তাতে বহিবা বা ভিন্ন ভাল চিটে লৈছি দেখো মতাকলত যাওঁতে এয়া ৰেডি যাবৰ কাৰণে অ গুণু ক'ত যাবা গুৱাহাটীক ন ক'ত যাবা মন্দিৰত যাবা আহি গৈছে আৰু দাদা জেঠিমাৰ দাদা গাড়ী যাব ৰেডি হৈছে ডুলু ডুলু তুবলি লেখছি নেকি তুবলি লেখছি তোমাৰ নামটো কৈ দিয়া নামটো ক নামটো কৈ দিয়া কি নাম তোমাৰ মেডিকেল কলেজ বাজাৰ আছে এইটো তেজপুৰত বাজাৰ হয় দেখিছে ফাইনেলি আমি মহাভৈৰৱ মন্দিৰ পাই গ'লোঁ মন্দিৰৰ ভিতৰলৈ যাম মন্দিৰৰ ভিতৰলৈ যাম এতিয়া আহকচোন ভিডিঅ'টো চাওঁ মন্দিৰটো আপোনালোককো দেখাওঁ দেখিছেনে কি ধুনীয়া বস্তু কি কৰিছ
আইছা চাও 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 আহি পেলা বলকচোন আমি ভিতৰলৈ যাওঁ যাই চাওঁ ধুনীয়া লাগিছে যাই কিনে আজি আমি প্ৰথমবাৰ আহিছোঁ এতিয়া আমি মহাভাৰত মন্দিৰত প্ৰথমবাৰ আহিছোঁ চব এই মেইন মন্দিৰটো চব পাৰা কি ধুনীয়া লাগিছে পাৰাকেইটা ন পাৰা মন্দিৰত আহি ফটো উঠাত ব্যস্ত গোটেইবিলাক আমাৰ এইটো কেমেৰামেন কৰা সেৱা কৰা কি টেনচন কি টেনচন খাও আমি মন্দিৰৰ ভিতৰত যাওঁ চাওঁ আপোনালোকে চাওক উঠি আছে গোবিন্দ ফটো উঠি আছে নেকি তামান পোষ্ট দি আছে এখন ফটো উঠি আছে মহাভাৰত মন্দিৰৰ পৰা আমি সুরবা এলো এটা বেলেগ জায়গা যাও